হেল্ল' কি খবৰ আপোনালোকৰ পুনৰ এটা নতুন ডেইলি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ আহিছো। জানে আপোনালোকে কামত থাকিলে একো ভিডিঅ' বনোৱা নহয়, সেইবাবে এইকেইদিন ছুটিত আছো বিশেষ এটা ভাল কামৰ বাবে। আৰু কি কাম আপোনালোকক সময়ত ভিডিঅ' বনাই দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰি থোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই থ'ব, যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে তেতিয়াই ধুনীয়াকৈ চাবলৈ পায়। বলক তেনেহ'লে আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। গতিকে অলপো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো যেন শেষলৈকে চাই। ৰাতিপুৱা 9টা বাজিলৈকে আৰু শুই উঠা দেৰি, মুখ হাত ধুই ল'লো আৰু এইফালে চব পিছফালে মানুহজনী শুই আছে, বিচনাত শুই আছে মানে উঠিলে, এনেই গা পা ধুই আকৌ বিচনাতে পৰিছেহি। এইটো চব ৱাই-ফাই লগাই থৈছো, কিন্তু মোৰ কামত হোৱা নাই। মানে ৱাই-ফাইটোত চিমখন হয়তো বেলেগ চিম লাগি আছে আৰু নেটপেক ভৰোৱা হোৱা নাই। কিমানটো ভৰাব, মোবাইলত ভৰাব নে ৱাই-ফাইত ভৰাব, আৰু ভিডিঅ' দিয়া নাই হোৱা যে সেইবাবে ইয়াত লগাই থৈ দিছো ধুনীয়াকে। বহু দিনতে লোৱা জিঅ' ৱাই-ফাই, যেতিয়া মানে জিঅ' মানে মোৰ ওচৰত বৰ্তমান 4G চিম, মোৰ ওচৰত যেতিয়া মানে 4G মোবাইল নাই হ'লে তেতিয়া প্ৰথম লৈছিলো জিঅ' ৱাই-ফাই। চেমচাং মোবাইল এটাত কানেক্ট কৰি, আগতে পাৰে হ'লেতো জিঅ' ফাই লগাই মানে কিবা এপছ এটা ল'ব লাগে, সেইটো লৈ মানে ফোন চোন কৰিব পাৰে হ'লে, সেইবাবে মই জিঅ' ফাইটো লৈছিলো। আৰু ইয়াতেতো ডাবল টেপ দি ধুনীয়াকে বৰ্ডৰ ওপৰত লগাই থৈছো। যেতিয়া মানে চাৰ্জ দিব লগা হয় ইয়াৰ পৰা কেবল চাৰ্জ দিম, আৰু এইটো মানে ইয়াত লগোৱাৰ পৰা মই চলোৱাই হোৱা নাই। মোবাইলতে নেটপেক ভৰাওঁ কেতিয়াবা, তেনেকে চাই থাকো। আৰু আমাৰ ইয়াত নেটৱৰ্কটো ভাল নহয়, সেইবাবে বৰ্তমান থাকক। গতিকে বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰো। খালি মোবাইল চোৱা ধান্দা যে। তোমাৰ গা বেয়া নেকি? তোমাৰ গা বেয়া নেকি? কিয় কিয় শুনিছো বোলে কিবা ভাল খবৰ আছে, অলপ চলপ মানে কিবা এটা কথা আছে। গতিকে সময়ত সকলোবোৰ জনাবলৈ চেষ্টা কৰিম নে কি কোৱা? এতিয়া মাজে মাজে মানে অলপমান গাটো বেয়া হৈ থাকে ইটো সিটো, গতিকে চাই থাকিব ভিডিঅ'বোৰ, সকলোবোৰে শেষলৈকে গৈ থাকিম। অলপমান ঘৰৰ আগফালে ওলাই আহিলো আৰু চিপচিপকে বৰষুণ দি আছে। জানে গুজৰাটত বিপৰ্যয় আহি আছে, সেইবাবে চাগে অসমতো অকমান প্ৰভাৱ পৰিছে। আৰু এইফালে পিছফালে চব কঠীয়াতলিৰ কাৰণে এয়া পথাৰ ৰেডি কৰি ৰাখিছিলো, কিন্তু এতিয়া কি হ'ল, কঠীয়া পাৰিবতো নোৱাৰো পানী বেছি হৈ গ'ল। মানে এনেকুৱা গতে যে পানী হ'ল যে হাল বাব পৰা, চব পথাৰ ৰুব পৰা তেনেকুৱা নিচিনা হৈ গৈছে। পানী বহুত বাঢ়ি গৈছে আৰু এইবোৰ চব পুৰা বৰটোকোলা উৰি আছে। এইবোৰ দেখিছে নাই জানো কেমেৰাটোত, মই কিন্তু ধুনীয়াকে দেখি আছো। গাঁৱৰ ভ্লগাৰ, সেইবাবে গাঁৱলীয়া এইবোৰ বস্তুকে দেখুৱাবলৈ চেষ্টা কৰো। ধুনীয়াকে ভাত পানী খাই এতিয়া গা চা ধুই দুইটা এফালে ওলাই আহিছো। মানে তাইৰ ভাগৰ চেকআপ এটা আছে স্কুলত, কুশলকৰ স্কুলতে আছে। গতিকে চেকআপটো কৰাই আহোঁগে। পথটিত মানে এয়া মাছ মেলিব পৰা হৈ আছে, গাঁৱলীয়া পথ ধুনীয়াকে। ইয়াত কোনোবাই যদি মাছ মেলেহি মেলিব পাৰে। দুইটা লাংকুচ গৈ আছো খোজকাঢ়ি। এয়া চাওক পথাৰবোৰত পানী হৈছে অলপ আৰু এইটো খাল। বাৰিষাৰে বৰষুণে তিয়ালেহি মনে মনে। চুপ কৰ বে কুত্তে। জবা ফুল ফুলি আছে ধুনীয়াকে, একদম ৰঙচুৱা হয়। এইখনে মোৰ সৰু কালৰ LP স্কুলখন। ক শ্ৰেণীৰ পৰা তেতিয়া পঞ্চমলৈকে আছিলে, পঞ্চমলৈকে পঢ়া এইখন LP স্কুল। আৰু এইটো মই থাকোঁতে নতুন ৰুম হৈছিলে। এইফালে আছে ৰান্ধনী ঘৰটো, এইখনে হ'ল মোৰ LP স্কুল। চাওক চৌহদটো কি ধুনীয়া, একদম ধুনীয়া, পুৰা গছ গছনি আছে। এইফালে এইবোৰ বেল লাগি আছে। এয়া চাওক, এইখন আমাৰ গাঁৱৰ হাইস্কুলখন, য'ত সাধনী পাতিছিলে। এইডোখৰত মাজতে সাধনী পতা হৈছিলে যে, এইখন। কি ধুনীয়া পৰিৱেশ ন? বহি আছে এতিয়া ধুনীয়াকে স্কুলৰ চৌহদে। এয়া চাওক পিছফালে এইবোৰ স্কুলৰ ক্লাছৰুমবোৰ, অংগনবাড়ী ল'ৰা ছোৱালী চকী এইখন বহি আছে এতিয়া। আৰু এইটো ৰুমতে মানুহজনী আছে, কিবা কিবি এইবোৰ জোখা মোখা কিবা কিবি কৰিছে। ৰ'ব অকণ ওচৰলৈ গৈ দেখুৱাই দিছোঁ ধুনীয়াকে। এয়া পুৰা ডক্টৰ জোখ মাখ কৰি আছে। এইবোৰ স্কুলৰ চৌহদৰ ভিতৰত। এয়া চাওক ধুনীয়াকে এইফালে ঘৰা দি আৰু ইফালে জেৰুৱা দি ধুনীয়াকে এইবোৰ কিবা কিবি ৰঙালাও কিবা খেতি কৰিছে। এইটো হ'ল গ্ৰীণ হাউচ। প্ৰতিবোৰ স্কুলতে দিছে এনেকুৱা গ্ৰীণ হাউচবোৰ, কিন্তু বৰ্তমান ইয়াত একো নাই। আৰু এইফালে ছাইডত চব ফুল পুলি কিবা কিবি এনেকে ৰুই থোৱা আছে। চিপ বৰষুণ দিছে, দুইটাই ছাতি মেলি এফালে গৈ আছে।
পিছল দেই ভালকে চাই চাই হা চিপ চিপ বৰষুণত তিতাৰে পৰা ঢিপ ঢিপ বুকু খনি কপিছে জানা কিনো আবেগতে ৰাতি দুভাগতে মন আজি উতলা বহাগৰে বতৰা কতে মৰু মৰু কতেনো গৈয়ে মৰু বুকুখন কপিছে এয়াহে ৰাস্তাও অলপ কিনকিনীয়া বৰষুণ দি দিলে পিছল গোটেই এয়া বাইদেউ লাহে লাহে আহি আছে লাংকুচ লাংকুচকে মোবাইল তিতি গৈছে দেই অলপমান ভৰাই লওঁ জেপত এইটো আমাৰ অকৰা বোৱাটোৱে বৰষুণ দি আছে ইফালে পানী সিঁচি আছে ক'ত গ'ল ক'ত গ'ল এইটো বৰষুণ দি আছে ইফালে কঠীয়া তলিৰ পৰা পানী সিঁচি আছে আৰু ইমান পিছল ৰাস্তাটো খুপনি পুতি 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 আহিব লগা হৈছে বৰষুণৰ বতৰত মইনা নুঠে মটৰত এইফালে বেলিটো অস্ত যাওঁ যাওঁ কৰি আছে ধুনীয়াকে গছজোপা পাতবোৰ আৰে এইফালে আমি আবেলি চকী টকি উলিয়াই দিছো বাহিৰৰ ৰাস্তাত এইফালে চব পদূলিত বহি আছো ধুনীয়াকে আমি মজা লৈ আছো হয় নাই হকিছ আজি প্ৰথম ভিডিঅ'টো ষ্টাৰ্টিং কৰোতে মানে আমাৰ হকিছে দিগদাৰ লগাইছে তই কি কৰিছ বুলি গালি দিছে হয় নে হে হকিছে মই আজি ভিডিঅ' ষ্টাৰ্ট কৰোতে তুমি ডিষ্টাৰ্ব কৰি দিছাহি হয় নাই এনেকে সুধিছে তই কি বনাইছ হয় নাই তোমাৰ নামটো কি কৈ দিয়াচোন নামটো মই কৈ দিওঁ নি হকিছ পেচা কুকাৰ আজি ভিডিঅ'টো এনেকে ইটো সিটো কৰি পাৰ কৰিলো দিনটো বৰষুণ বুলিয়ে গুচি গ'ল আৰু এতিয়া আবেলি টাইমটো বহি আছে এনেকে ৰাস্তাতে ওলাই পেলাই